Hi everyone, welcome back to my YouTube channel. I hope আপোনালোক সকলো ভালে আছে। আমি আগতে সকলোৱে হৰুতে পঢ়িছিলো নহয়নে বাৰু কিতাপত যে কি পৃথিৱীৰ আটাইতকৈ হেমেকা ঠাই হৈছে মৌচিনৰাম। আজি মই তালৈকে যাব ওলাইছো। সো আই হোপ আপোনালোকৰ ভিডিওটো ভাল লাগিব আৰু দুটা ভিডিও আছে। এটো প্ৰথম ভিডিও হয়। সো আপোনালোক চাই থাকিব হেকলৈকে। এইটো ৰাস্তা হৈছে গুৱাহাটীৰ পৰা যেতিয়া শ্বিলঙলৈকে যোৱা যায় তেতিয়া পায় আপোনালোক আগতে মোৰ ভিডিওত দেখিছে চাগে এটা বনাইছিলো তেতিয়া সো এই ৰাস্তাটো মোক বিৰাটে ভাল লাগে চাকচোন ইমান ধুনীয়া ৰাস্তা সাইডৰ গোটেই হেউজীয়া গছ-গছনিখিনি মোক বিৰাটে ভাল লাগে আৰু ৰাস্তাটো বহুত কাৰ্ভ হয় হেতু মোক বিৰাট বেছি ভাল লাগে মই মৌচিনৰাম পোৱালৈকে বেছি ভিডিও বনোৱা নাই কাৰণ ৰাস্তাবোৰ অলমোষ্ট সেম হয় আৰু মৌচিনৰাম পোৱালৈকে মেবি 10-15 কিলোমিটাৰ মান ৰাস্তা বহুতেই বেছি বেয়া হয় মানে বহুতেই বেছি বেয়া আৰু মই বাইকত যেহেতু গৈছিলো মোৰ কঁকালৰ অৱস্থা বহুত বেছি বেয়া হৈ গৈছিল ইয়া হৈছে মৌচিনৰাম একো দেখা পোৱা নাযায় আৰু ইয়া হৈছে মই একো দেখা পোৱা নাযায় যি বৰষুণ দিছে বাপৰে কিবা ভিউ পইণ্ট আছিল চাগে ইয়া একো দেখা পোৱা নাযায় কেনেবাকে যদি ইফালে যদি যাওঁ নহয় কোনো বিচাৰি নাপাব ওৱাটাৰ ফল একো দেখাই নাপায় ভয় লাগে তামানে বৰফৰে উঠে গলা নেকে ঠাণ্ডা মাই গড কিমান পানী হৈছে